নমস্কাৰ ভিউয়াৰ্স মই মানস কলিতাই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সুন্দৰ ঠাই এখন উপভোগ কৰিবলৈ গৈ আছো। আপোনালোকেও এই ঠাইখন আমাৰ জৰিয়তে উপভোগ কৰক আৰু বলক আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইখন আছে আমাৰ হাজো অঞ্চলৰ সকলোৰে মৰমৰ দমদমা মহাবিদ্যালয়। এই বিদ্যালয়খনত কোনে কোনে অধ্যয়ন কৰিছিল এবাৰ কমেণ্ট বক্সত জনাই দিবচোন। এতিয়া আমাৰ ৰাস্তাত যাই অকণমান তেল ভৰাব বলক। এয়া হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ মন্দিৰ। হাজো গুৱাহাটী পথত আগতিত অৱস্থিত এই বিশেষ মন্দিৰটি। এই মন্দিৰটোৰ সন্মুখেৰে যিসকল ব্যক্তিয়ে পাৰ হৈ যায় বাবা গণেশৰ চৰণত এবাৰ মূৰ দোৱাই আশীৰ্বাদ লৈহে আগবাঢ়ে। সেই মন্দিৰটো আপোনালোকক এবাৰ দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। তেনেহ'লে ভিউৱাৰ্ছ আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। আজি ভিডিঅ' সিমান এটা স্পেচিয়েল নাছিল, তথাপিও ওলাই আহি যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি কিবা কিবি অলপ খাই লৈ পেলাই আৰু ঘৰলৈ যাম। আজি সৰু সুৰা পাৰ্টি এটা চলিছে, সৰু সুৰা পাৰ্টি। সিমান এটা স্পেচিয়েল নহ'ল, নেক্সট ভিডিঅ'টো আৰু ইয়াতকৈ বেছি ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম আমি। চ' ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ' কেনে পালে কমেণ্ট যোগে জনাব। no.